মাৰ্ঘেৰিটাত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ভাগৱত তত্ত্ব আৰু অসমীয়া জনজীৱনৰ দায়িত্ব শীৰ্ষক বক্তৃতা প্ৰদান। মাৰ্ঘেৰিটাত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী মাৰ্ঘেৰিটাৰ সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ উদ্যোগত আয়োজন কৰা অখণ্ড ভাগৱত পাঠৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। মাৰ্ঘেৰিটাত দিনৰ ভাগত উপস্থিত হোৱাৰ পিছতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক গায়ন বায়ন ভকত বৈষ্ণৱ আয়তীৰ উপৰিও ভক্ত প্ৰাণ ৰাইজে এক ভক্তিময় পৰিৱেশ সৃষ্টি কৰি সত্ৰাধিকাৰগৰাকীক বৰ নামঘৰলৈ আদৰি অনা হয়। ভক্তবান ৰাইজৰ সেৱা গ্ৰহণ কৰি ভাগৱত তত্ত্ব আৰু অসমীয়া জনজীৱনৰ দায়িত্ব শীৰ্ষক বক্তৃতা প্ৰদান কৰি মন্তব্য আগবঢ়াই কয় যে আমি যিমানেই আধ্যাত্মিক পৰিৱেশত নাথাকোঁ কিয় যেতিয়ালৈকে মানুহৰ মনত আধ্যাত্মিক চেতনা জাগ্ৰত নহয় তেতিয়ালৈকে মানুহ সুৰক্ষিত নহয়। লগতে তেওঁ কয় যে যেতিয়াই আমাৰ আধ্যাত্মিক চেতনা জাগ্ৰত হয় তেতিয়া এই ভৱ সংসাৰৰ কোনো বিঘিনিয়ে মানৱ সত্তাক হানি ঘটাব নোৱাৰে। ভাগৱতৰ অনুষ্ঠানৰ যোগেদি সমাজত এক সমন্বয় বাৰ্তা প্ৰদান কৰাৰ আশা ব্যক্ত কৰে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। মাৰ্ঘেৰিটালৈ আহিলে মনটো ভাল লাগে আৰু এই অঞ্চলৰ ৰাইজবিলাক বৰ মৰমৰ আৰু এই অঞ্চলৰ লোকবিলাকৰ অন্তৰবিলাক ইমান আধ্যাত্মিকভাৱে পৰিপূৰ্ণ। সেইকাৰণে যিমানেই ব্যস্ত নাথাকক তেখেতসকলৰ মাজত উপস্থিত হৈ আমি নিজেই কৃতাৰ্থ অনুভৱ কৰোঁ। আজি আকৌ সেই সুযোগ আমাক ৰাণাজ্যোতি নেওগে দিলে। আমি তেখেতলৈও ধন্যবাদ জনাইছোঁ, ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আৰু ক'বলৈ গ'লে প্ৰায় অসমৰ সীমান্তমূৰীয়া এখন ঠাই, তথাপি ব্যস্ততাৰ মাজতে ৰাইজে আধ্যাত্মিক যি ভাৱ প্ৰদৰ্শন কৰিছে এইটোৱে আচলতে আমাৰ সমাজখনক সুৰক্ষা দিয়াৰ এটা মূল কৱচ। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।